আজি লৈ আহিছোঁ খুবেই সহজ আৰু সাধাৰণভাৱে বনোৱা এটা ৰেচিপি আমাৰ অসমীয়া ট্ৰেডিশ্যনেল ৰেচিপি সেইদিনাখন মই যেতিয়া এটা কুকিং কম্পিটিশ্যনত জইন কৰিবলৈ গৈছিলোঁ তাতে এগৰাকী খুব মৰম লগা বাই বনাই আনিছিলে লফা বগৰী মাছ আৰু দেখিয়ে লোভ লাগিছিলে সেয়েহে ময়ো আজি বনালোঁ মোৰ তাত যিহেতুকে বগৰী নাই আজি মই বনালোঁ বিলাহী লফা দি মাছ খাবলৈ বৰ সোৱাদৰ হয় তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ মই ৰেচিপিটোৰ বাবে ইয়াত ডাঙৰ মাছ ব্যৱহাৰ কৰিছোঁ ইয়াত ডাঙৰ মাছৰ অবিহনে সৰু মাছো ব্যৱহাৰ কৰিব পাৰে যিকোনো মাছেই অৱশ্যে ব্যৱহাৰ কৰিব পাৰে খাবলৈ কিন্তু বৰ সোৱাদৰ হয় মোৰ যিহেতুকে ছোৱালী দুইজনীয়ে খাব সেয়েহে মই সৰু মাছৰ অবিহনে ডাঙৰ মাছেই লৈছোঁ মাছখিনিত মই ভালদৰে নিমখ আৰু হালধি সানি থলোঁ আৰু আনফালে এয়া মই লফাখিনি ভালদৰে বাছি ল'লোঁ আৰু লফা শাকখিনি নহয় ইমান ধুনীয়া আছিলে যেন বাৰীৰ পৰা ছিঙিয়ে লৈ আহিছে খুব ধুনীয়া আছিলে শাকখিনি আৰু এয়া মই শাকখিনি ধুনীয়াকৈ বাছি ল'লোঁ আৰু আনফালে কেৰাহীটোত তেল গৰম হ'বৰ কাৰণে বহাই দিছিলোঁ আৰু নিমখ হালধি সানি থোৱা মাছখিনি এতিয়া এপিচ এপিচকৈ দি ইলুটি শিলুটি কৰি মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মই বেছি কাৰাকৈ কিন্তু ভাজা নাই আধা ভাজি ল'লোঁ আৰু বাছি যোৱা তেলখিনিতে দিলোঁ কেইটামান হালধীয়া সৰিয়হ আৰু লগতে কেইটামান মিঠি গুটি এইখিনি মই ভালদৰে ফুটিবলৈ দিম মিঠি গুটি আৰু সৰিয়হ গুটিখিনি ভালদৰে ফুটি আহিলে এতিয়া মই তাতে দিলোঁ কাটি ৰখা বিলাহীখিনি মৰহি যোৱালৈকে ভালদৰে ভাজি ল'ম এতিয়া ইয়াতে দি দিলোঁ জোখ অনুসাৰে নিমখখিনি দি ভালদৰে লৰাই পেলাই এয়া চাওক মই ধুনীয়াকৈ মৰহি যোৱালৈকে বিলাহীখিনি ভাজি ল'লোঁ এতিয়া মই ইয়াতে দিলোঁ কাটি লোৱা লফাখিনি দি মই ভালদৰে ভাজি ল'ম আৰু ইয়াতে দিলোঁ কেইটামান কেঁচা জলকীয়া এইখিনি দি মই ভালদৰে এতিয়া লফা বিলাহী মিলি যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম আৰু এতিয়া ইয়াতে এড কৰিলোঁ হালধি গুড়িখিনি দি ভালদৰে লৰাই ল'লোঁ আৰু এইখিনি এতিয়া মোৰ ভাজা হৈ গ'ল ভাজা হোৱাৰ পাছতে দিলোঁ জোখ অনুসাৰে পানীখিনি দি ভালদৰে উতলিবলৈ দিম আৰু এয়া চাওক ধুনীয়াকৈ কিন্তু উতল আহিলে আৰু এতিয়া মই ইয়াতে এড কৰিম যিখিনি মাছ ভাজি লৈছিলোঁ ভাজি লোৱা মাছখিনি দিও আকৌ অলপ সময় মই ভালদৰে উতলাই ল'ম আৰু উতলাই লোৱাৰ পাছতে কিন্তু আমাৰ এয়া লফা বিলাহী দি বনোৱা মাছৰ জোলখন ৰেডি হৈ গ'ল কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰাকৈ বনোৱা এই মাছৰ জোলখন অতি সাধাৰণ আৰু কম সময়তে বনাই ৰেডি কৰিব পাৰি খাবলৈকো অত্যন্ত সোৱাদৰ হয় আৰু লগতে কিন্তু স্বাস্থ্য পক্ষেও বহুতখিনিয়ে উপকাৰী আৰু এয়া মই ধুনীয়াকৈ ভাত সাজ পৰিৱেশন কৰি ল'লোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব আকৌ এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই থেংক ইউ বাই বাই